পানীত মই সিহঁতক চালকপিম খাবলৈ বুলি দিছোঁ, যিহেতু সিহঁতে পানী বগা লেট্ৰিন কৰিছে। আৰু এনেধৰণে আপোনালোকে খুৱাব। বেমাৰৰ পৰা ৰক্ষা পাবলৈ আজি ভিডিঅ'টোত আপোনালোকক সকলোখিনি দেখুৱাম। আপোনালোকে নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া মই আছোঁ ফাৰ্মত, আৰু আমাৰ কুকুৰাবিলাকৰ কিমান দিন হৈছে আৰু কেনেধৰণে ৰাখিছোঁ আৰু বেমাৰ আজাৰৰ পৰা কেনেধৰণে বচাই ৰাখিছোঁ সিহঁতক আজি আপোনালোকক জনাবলৈ বিচাৰিছোঁ। আৰু মই কি খুৱাইছোঁ সকলোখিনি জনাম। বলক তেন্তে যদি ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰোঁ। আৰু বন্ধু-বান্ধৱীসকল, এয়া আমাৰ সোণালী কুকুৰাৰ পোৱালিখিনি। ইহঁতৰ বয়স আপোনালোকৰ হৈছে আজি 21 দিন, আৰু 21 দিনত ইহঁতে ইমানটো গ্ৰ'থ আহিছে আপোনালোকে ধুনীয়াকৈ চাওক। আৰু ইহঁতৰ অকণমান ইহঁতে কি কৰিছে, সিহঁতি পানী লেট্ৰিন কৰিছে। আপোনালোকক মই দেখাই দিছোঁ এনেধৰণে অকণমান এই লেট্ৰিনৰ লগত অকণমান ইহঁতৰ পানী গৈছে, দেখিছেনে? ইয়াতো অকণমান বগাকৈ হাগিছে, দেখিছেনে? লেতেৰা হৈ আছে, যিহেতু আজি চফা কৰা নাই এতিয়ালৈকে। চফা কৰিম মই, আপোনালোকক চফা নকৰাৰ আগতে আপোনালোকক মই দেখাই দিবলৈ বুলি বিচাৰিছোঁ। আৰু যিহেতু আপোনালোকক মই চাফা কৰি দিলে যিটো আপোনালোকৰ প্ৰব্লেম, সেই প্ৰব্লেমটো আপোনালোকক মই দেখাব নোৱাৰিম। আৰু আপোনালোকৰ যদি কুকুৰাবিলাকৰ যদি লেট্ৰিনটো যদি এনেকুৱা হৈ থাকে নহয়, তেতিয়াহ'লে আপোনালোকৰ কি হ'ব, CRD লাগি যাব। আৰু CRD লাগি গ'লে আপোনালোকৰ কুকুৰাবিলাকৰ পটককৈ মানে কি হ'ব, ডাঙৰ নহ'ব, ৱেট নাবাঢ়িব, দানাটো আপোনালোকে বেছিকৈ খাব, বহুত দিন লাগিব আপোনালোকৰ। আৰু আপোনালোকক মই জনাই দিওঁ যে আপোনালোকৰ কি কৰিব, পানীত এনেধৰণে আপোনালোকে চাফা কৰি ৰাখিব প্ৰথমতে। আৰু যিমান পাৰে আপোনালোকে এই ফ্ল'ৰখন আপোনালোকে চাফা কৰি ৰাখিব। আৰু ইহঁতে দানাবিলাক এনেধৰণে ছিটিয়াই দিছে চাওকচোন। এনেধৰণে নষ্ট কৰিলে আমাৰ দানা বহুতো লোকচানৰ সন্মুখীন হ'বলগীয়া হয়। আৰু এইখিনি পুৰণা দানা আছিলে যিহেতু, সেইকাৰণে মই ইহঁতক এনেকৈ দি দিছোঁ, আপোনালোকে নিদিব। আৰু এইটো এটা আছে আপোনালোকে পলিচ হয়, এইটো পলিচ সিহঁতক দি দিছোঁ তলত অকণমান। এইটো দানা বুলি আপোনালোকে নাভাবিব। আৰু ইয়াত ধুনীয়াকৈ সিহঁতক মই এটা লাইট দি ৰাখিছোঁ। আৰু ইহঁতক মই এনেধৰণে লেট্ৰিন কৰিলে মানে ইহঁতক মই চালকপিম বুলি এটা দৰৱ আহে, সেইটো খাবলৈ বুলি দিওঁ। আৰু সেই চালকপিম দৰৱটো আপোনালোকে এনেকুৱা 2.5 লিটাৰ টেমাত আপোনালোকে আধা ফালকৈ আপোনালোকে দিব লাগিব। আৰু সেইটো যদি আপোনালোকে কণ্টিনিউ 3 দিন খুৱায়, তেতিয়াহ'লে আপোনালোকৰ কুকুৰাবিলাক আৰাম পাই যাব। আৰু তাৰপিছত আপোনালোকৰ যিটো CRD নহ'বৰ কাৰণে আপোনালোকে এণ্টিবায়'টিক আপোনালোকে 2 দিন ধুনীয়াকৈ সিহঁতক খাবলৈ বুলি দি দিব। তেতিয়া আপোনালোকৰ কুকুৰাবিলাকৰ CRD ফৰ্মটো নাহিব। আৰু আপোনালোকে কেতিয়াও কুকুৰা ফাৰ্ম কৰিলে আপোনালোকে তলৰটো এনেকৈ ভিজাই নাৰাখিব। আৰু এইটো যিহেতু পানী লেট্ৰিন কৰিছে, সেইটো কাৰণে এনেধৰণে হৈছে। আপোনালোকক মই প্ৰব্লেমটো দেখাই দিছোঁ। আৰু প্ৰব্লেমটো মানে ইহঁতৰ কি হয়, পানী এতিয়া বৰষুণ মানে ইমানেই দিছে, বতাহ বৰষুণ, ইহঁতৰ মানে এনেধৰণে বেমাৰ কিছুমান হৈছে। আৰু সেইটো কাৰণে মই ইহঁতক এইকেইদিন লাগি থাকিবলৈ সময় পোৱা নাই, যিহেতু সেইটো এতিয়া মই চফা কৰি দিম। আৰু আপোনালোকক মই দেখাই দিছোঁ, এইটো চফা কৰাৰ আগতে আপোনালোকক চালকপিম খুৱাব আৰু টেট্ৰাচাইক্লিন আপোনালোকে খুৱাব 3 দিন। তেতিয়া আপোনালোকৰ কুকুৰাবিলাকৰ ধুনীয়াকৈ আৰাম পাই যাব আপোনালোকে। আৰু তাৰপিছত আপোনালোকে এইখিনি খুৱাই দিয়াৰ পিছত আপোনালোকে কি কৰিব, আপোনালোকৰ যিটো ব্ৰটন কোম্পানী আপোনালোকৰ লিভাৰ টনিক আহে, সেইটো খুৱাব আপোনালোকে। ব্ৰটন কোম্পানীটো খোৱালে মানে কি হয়, আপোনালোকৰ যিটো মানে লিভাৰ টনিক আহে, লিভাৰ টনিকটোৰ লগত মানে অকণমান মানে সিহঁতৰ ভিটামিনো পোৱা যায়। সেইটো কাৰণে ইহঁতক মানে কি কৰিব, আপোনালোকে ব্ৰটন যিটো লিভাৰ টনিক আহে সেইটো খুৱাব। মই আপোনালোকৰ স্ক্ৰীনত সকলোখিনি দেখুৱাই দিছোঁ। আৰু বন্ধু-বান্ধৱীসকল, আপোনালোকে যদি কিবাকিবি নাজানে আপোনালোকে ধুনীয়াকৈ মোক কমেণ্টত জনাব, আৰু মই আপোনালোকক ধুনীয়াকৈ ৰিপ্লাই দি দিম। আৰু কুকুৰাবিলাক এনেধৰণৰ হৈছে, ইহঁতৰ বয়স আজি 21 দিন, গ্ৰথটো ধুনীয়া আহিছে, সোণালী কুকুৰা পোৱালি হয়। যদি লোকেল কুকুৰা হ'লহেঁতেন আপোনালোকক মই দেখাই দিব পাৰিলোঁহেঁতেন। আৰু লোকেল কুকুৰা গ্ৰথটো আপোনালোকক অকণমান কম পাব। আপোনালোকক মই দেখুৱাই দিছোঁ। ইয়াত এটা আছিলে লোকেল কুকুৰা, কেনিবা গ'লগৈ নেকি। তাৰ এইটো চাওক, এইটো আপোনালোকৰ কিমান গ্ৰথ আহিছে, আৰু এইকেইটা কিমান গ্ৰথ আহিছে, দেখিছেনে? এইকেইটা কিমান ডাঙৰ আৰু এইটো কিমান ডাঙৰ। এইটো লোকেল কুকুৰা পোৱালি, আৰু এইটো সোণালী কুকুৰাৰ পোৱালি। সোণালী আৰু লোকেলৰ মাজত 21 দিনত আপোনালোকে পাৰ্থক্য চাওক, দেখিছেনে কিমান ডাঙৰ হ'ল। আৰু এইটো আপোনালোকে বহুত ডাঙৰ কুকুৰা নিচিনা লাগিছে হেৰিয়ত, এইটো কি বুলি কয় ভিডিঅ'ত। ইমানো ডাঙৰ নহয় মানে সিহঁতৰ, যিহেতু ভিডিঅ'টো কৰোঁতে এনেধৰণে দেখিছে, ইমানটো চাইজৰ হৈছে। ধৰি লওক আপোনালোকে 250 বা 200 গ্ৰাম এনেকুৱা ধৰণৰ হৈছে সিহঁতে। আৰু লোকেল কুকুৰা যদি ফাৰ্ম কৰে আপোনালোকক অকণমান দেৰি লাগিব। এইটো লোকেল কুকুৰা পোৱালি এনেধৰণে থাকিব। আৰু আজি আপোনালোকক মই সকলোখিনি দেখুৱাই দিলোঁ। আৰু নাজানিলে আপোনালোকে কমেণ্ট কৰিব। আৰু যিসকলে মোৰ নতুনকৈ চেনেললৈ আহিছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো দবাই দিব। আৰু নতুন এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ সকলোকে ধন্যবাদ জনাইছোঁ।